আমি বহুতো টাইম চাইছোঁ আপোনালোকে যি কৃষি কৰ্ম কৰিছে তাক ৰাইজক এই বিষয়ে জনাবৰ কাৰণে যাতে জনসাধাৰণ উপকৃত হয় আপোনালোকৰ এই যিটো কৃষি প্ৰকল্প এইটোৰ বিষয়ে অকণমান জনাওকচোন আমাৰ বৰ্তমান এইটো কৃষি প্ৰকল্প বুলি ক'লে আমি বৰ্তমান ইয়াতে এতিয়া প্ৰায় 6 বিঘা মাটি আছে এই 6 বিঘা মাটিত আমি চিত্ৰনলা লগাইছোঁ আৰু এই চিত্ৰনলাটো আমি যোৱা বছৰ আগষ্ট মাহত আমি কাৰ্বি আংলঙত যেতিয়া গৈছিলোঁ ইয়াৰ এই খেতি সম্বন্ধে জানিবৰ কাৰণে কাৰ্বি আংলঙত গৈ আমি দেখিছিলোঁ যে খেতিটো প্ৰচুৰ পৰিমাণে লাভান্বিত হ'ব পাৰে আৰু আমাৰ অসমত বৰ্তমান চিত্ৰনলাৰ পৰা যিটো অইল ওলায় বিশেষকৈ নৰ্থ ইষ্টত এই খেতিটো হোৱাৰ এটা সম্ভাৱনা আছে আৰু ইয়াৰ পৰা যিটো অইলটো ওলায় তেলটো ওলায় সেই তেলটো 5% তেলহে আমাৰ অসমৰ পৰা উৎপাদন হয় বাকী উত্তৰ প্ৰদেশ বিহাৰ এনেকুৱা ঠাইত ইয়াৰ প্ৰডাকশ্যনটো বেছি হয় আৰু এই চিত্ৰনলাৰ পৰা যিটো তেল ওলায় সেই তেলটো বিশেষকৈ মেডিচিনেল এই গছটোক আমি মেডিচিনেল প্লাণ্ট বুলি ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ পৰা যিটো চাইটল জিঅনিয়েল ওলায় সেইখিনি মেডিচিনেল ভেলু আছে আৰু সেইকাৰণে ইয়াৰ দামটো আমাৰ অসমতো ইয়াৰ দামৰ মানে তেলটোৰ চাহিদা আছে আৰু ইয়াৰ বজাৰ আছে আৰু সেইকাৰণে খুব কম খৰচত কম কষ্টৰে আমি এই খেতিটো কৰিব পাৰি এই খেতিটো কৰিবৰ কাৰণে আমাৰ বিশেষকৈ ওখ মাটি লাগে য'ত কোনো বানপানীৰ সমস্যা বা বৰষুণৰ পানী জমা নহয় এঢলীয়া মাটি হ'লে খুব ভালেই বা পাহাৰীয়া অঞ্চলৰ মাটি হ'লে খুব ভাল আৰু সেই তাত জংঘল থাকিলেও একো সমস্যা নাই সেই জংঘলখিনি এবাৰ কাটি জ্বলাই মেলি সেইখিনি চাফা কৰি সেই জংঘলখিনি তাতে পেলাই দিব লাগে যাতে সেইখিনি পচি মেলি তাতে মাটিত অৰ্গেনিক কাৰ্বনৰ পৰিমাণ বাঢ়ে আৰু সেইখিনি হোৱাৰ লগে লগে ইয়াৰ যিটো চিড আছে সেই চিডটো আমি চিডলিংটো আমি ইয়াৰ পৰা আমি লগাব পাৰিম 2 বছৰ বা এবছৰ হৈ যোৱা প্লাণ্টৰ পৰা আমি উঘালি এটা লাইনত আমি 2x2 দুফুট ব্যৱধানত আমি দুডালকৈ প্ৰথমে ৰোপণ কৰিব লাগে আৰু দুডালকৈ ৰোপণ কৰিলে সেইটোৱে যদি ভাল মাটি হয় সাৰুৱা মাটি হয় বা নৈ কাষৰীয়া অঞ্চলৰ মাটি হয় সেইটো 1 বছৰত আপোনাৰ এটা যিটো আমাৰ এইটো জোপা বুলি কয় এটা যিটো জোপা আছে সেই জোপাটোত 100 ডাললৈকে ইয়াৰ মানে পৰিমাণটো বাঢ়ি যায় দুডাল আমি লগতে দুডাল লগাইছিলোঁ কিন্তু ইয়াৰ পৰিমাণটো এতিয়া আমি 100 ডাললৈকে আছে 100 ডাল 90 ডাল তেনেকুৱা ধৰণৰ এজোপা গছত ইয়াৰ প্ৰডাকশ্যন মানে বাঢ়ি গৈছে আৰু ইয়াক বেলেগ কথা একো নাই প্ৰথমতে এবাৰ মাটিখিনি ধুনীয়াকৈ হাল চাল বাই অলপ মাটিখিনি মিহি কৰি গোবৰ পাৰিলে গোবৰ দিয়া কোনো ৰাসায়নিক দ্ৰব্য দিব নালাগে গোবৰ দি পিনে এবাৰ টপ চইলিং কৰি দিব লাগে মাটিখিনি ধুনীয়াকৈ সমান কৰি যাতে গোবৰটো চব জেগাতে পায় যিহেতু নাইট্ৰজেন বেছিকৈ লাগে নাইট্ৰজেন পালে গছজোপা ফটককৈ ডাঙৰ হৈ আহিব লাগে আৰু কেঁচা গোবৰ বা শুকান গোবৰে হওক টপ চইল কৰি লৈ ইয়াক ৰোপণ কৰিব পাৰি মানে 2 স্কোৱাৰ ফুটত 2 ফুট ব্যৱধানত ইয়াক লগালে 6 মাহৰ পৰা আপুনি ইয়াৰ প্ৰডাকশ্যন পাব পাৰে মাটি ভাল হ'লে 6 মাহৰ পৰা প্ৰডাকশ্যন পাব পাৰে আৰু 1 বিঘা মাটিত সাধাৰণতে আমি কাৰ্বি আংলঙত য'ত দেখিছিলোঁ সেইটো 14-15 কুইণ্টেল উৎপাদন হয় কিন্তু আমাৰ 1 বিঘা মাটিত বৰ্তমান আমাৰ ইয়াতে এতিয়া 25 কুইণ্টেল উৎপাদন আহিছে আৰু ইয়াৰ যিটো তেল এইটো 7% তেল ওলায় 1 কুইণ্টেলত আপোনাৰ 700 গ্ৰামৰ পৰা 800 গ্ৰাম তেল পাব আপুনি আৰু আমাৰ বৰ্তমান এতিয়া অসমত বজাৰ মূল্য আছে 1200 টকাৰ পৰা 1400 টকাৰ ভিতৰত ইয়াৰ বজাৰ মূল্যটো আছে আৰু যদি আমাৰ এই পাতটো আমি 2 মাহৰ মূৰত কাটো তেতিয়াহ'লে ইয়াতে মেডিচিনেল প্লাণ্টৰ কাৰণে যিখিনি জেনেৰেল বা চাইটল লাগে তাৰ পৰিমাণটো ইয়াত বাঢ়িব আৰু যদি আমি 1 মাহত কাটো তেতিয়াহ'লে ইয়াৰ অইলটো বেছিকৈ ওলাব এই পাতৰ পৰা ইয়াৰ মেডিচিনেল ইউজ কেনেকুৱা ধৰণৰ আমাৰ যিবিলাক মেডিচিনেল কোম্পানী আছে আমাৰ চাবোনবিলাক তেলবিলাক সেইবিলাকত সাধাৰণতে ব্যৱহাৰ কৰে আৰু আমাৰ যিবোৰ ঔষধিযুক্ত দ্ৰব্য আছে সেইখিনি ব্যৱহাৰ কৰে আৰু ইয়াৰ যিখিনি অৱশিষ্ট সেইখিনিৰ পৰা আমাৰ ঘৰত যিখিনি চাফা কৰোঁতে আমি ফেনাইল বা এনেকুৱা ধৰণৰ সুগন্ধি দ্ৰব্য আমি ব্যৱহাৰ কৰোঁ সেইখিনি ইয়াক ব্যৱহাৰ কৰে আৰু বৰ্তমান এতিয়া আমি আমাৰ যুৱক যুৱতীসকল সকলে যদি খেতিটো কৰে বা নিজৰ যিখিনি অঞ্চলত বান্দৰ বা হাতীৰ সমস্যা আছে যে বান্দৰে বা হাতী গৰু ছাগলীৰ সমস্যা আছে সেই ঠাইবিলাকত লগাব পাৰে আৰু বান্দৰ গৰু ছাগলীয়ে কোনো নাখায় আৰু নখোৱাৰ বাবে আমি যিকোনো অঞ্চলত ইয়াৰ কোনো বেৰা কৰা নিদিয়াকৈ আমি কৰিব পাৰিম আপুনি যিটো স্পৰ্শ কৰি আছে এইটো কেতিয়া লগাইছিল এইটো আমি যোৱা বছৰ আগষ্টৰ মাহৰ শেষত আগষ্টৰ আমি 25 তাৰিখ মানে লগাইছিলোঁ আৰু খালি প্ৰথম এবাৰ ইয়াক দুবাৰমান ইৰিগেশ্যন কৰিব লাগিব কাৰণ যদি বৰষুণ দিয়া সময়ত কৰা যায় তেতিয়াহ'লে ইৰিগেশ্যন কৰিব নালাগে যদি বৰষুণ দিয়া আমি আগষ্ট মানত লগালে যিহেতু বৰষুণৰ পৰিমাণটো কমি তেতিয়াহ'লে আমি এবাৰ দুবাৰমান ইয়াক ইৰিগেশ্যন কৰিব পাৰিলে ভাল ইৰিগেশ্যন কৰিলে ইয়াৰ পানীটো পোৱাৰ লগে শিপাবিলাক মাটিত সোনকালে শুকাব আৰু ডাঙৰ হয় যিটো আপুনি আগষ্টত লগাইছে বুলি কৈছে সেইটোৱে আদৰ্শ সময় নে লগোৱাটো আপুনি একেবাৰে আগষ্টলৈকে লাষ্ট টাইম আছে একেবাৰে ইয়াৰ ভাল লগোৱাৰ সময় বুলি ক'লে জুন জুলাই যিহেতু বৰষুণ জুন জুলাই বেছিকৈ হয় আপুনি মাৰ্চৰ পৰা আপুনি
আগষ্টলৈকে এইটো এটা ইয়াৰ লগোৱাৰ পিৰিয়ডটো থাকে হয় হয় আৰু জুন জুলাই লগাব পাৰিলে বেছি ভাল যিহেতু জুন জুলাইত বৰষুণৰ পৰিমাণ বেছি হয় হয় আৰু বৰষুণৰ পৰিমাণ বেছি হ'লে ইয়াৰ পোখাটো সোনকালে ডেভেলপ হ'ব আৰু খালি মাটি আমি ড্ৰেইন কৰিব লাগে যাতে পানীটো আকৌ বেছি পানীও জমা হৈ থাকিব নালাগে বেছি পানী জমা হৈ থাকিলে ইয়াৰ পাতটো ৰঙা হৈ আহিব ইয়াৰ তেলটো লাহে লাহে কম ওলাব সেইকাৰণে আমি পানীটো খুব ড্ৰেইন কৰি পিনে হয় খুব সোনকালে পানীটো চাপত ঠাইলে বাগৰি যাব পৰাকৈ আমি এটা চিষ্টেম কৰিলে খুব ভাল হ'ব কিন্তু মাটিৰ উপযোগিতাটো কেনেকুৱা হোৱা উচিত মাটি উপযোগিতা বুলি বেলেগ একো নাই মাটিটোত অৰ্গেনিক কাৰ্বনৰ পৰিমাণ লাগে হয়। অৰ্গেনিক কাৰ্বনৰ পৰিমাণ 7% মান হ'লেই হৈ যায় বা তাতকৈ কম হ'লেও একো কথা নাই কম হ'লে অলপ প্ৰডাকশ্যনটো কমিব হয় কিন্তু যদি অৰ্গেনিক কাৰ্বনৰ পৰিমাণ বা নাইট্ৰজেন বেছিকৈ থাকে নাইট্ৰজেনযুক্ত পানীত মাটিটোত তেতিয়া বেছি ভাল হ'ব হয় হয় আৰু ৰাখিবৰ কাৰণে নাইট্ৰজেনে লাগে বিশেষকৈ আৰু বাকী বহুত নিউট্ৰিয়েণ্টৰ ইয়াত ইমান আৱশ্যকতা নাই হয় হয় খালি মাজে মাজে এবাৰ ধুনীয়াকৈ এবাৰ কাটিং হোৱাৰ পিছত চাফা চিকুণ কৰি আকৌ গোবৰ চোবৰ অলপ দি দিলে আৰু ভাল প্ৰডাকশ্যন হয় আৰু এইটো আমি 5 বছৰৰ পৰা 7-8 বছৰলৈকে ইয়াৰ ভাল প্ৰডাকশ্যন পাওঁ তাৰপিছত আকৌ এইটোকে আমি ভাঙি ইয়াৰ পৰা এইবোৰ গছ আকৌ আমি উঘালি ভাঙি আকৌ নতুন ঠাইত আমি প্লান্টেশ্যন কৰি দিব পাৰিম বা এইখিনি হাল বাই আকৌ এইখিনি মাটিতে আমি প্লান্টেশ্যন কৰিব পাৰিম তেতিয়া আকৌ ইয়াৰ নতুনকৈ যেতিয়া আকৌ পোখা মাৰিব তেতিয়া আকৌ ইয়াৰ প্ৰডাকশ্যন আৰু ভাল হ'ব মানে এবাৰ ৰোৱাৰ পিছত 5-7 বছৰলৈকে প্ৰডাকশ্যন পাই থাকে 5ৰ পৰা 7 বছৰলৈ ভাল উৎপাদন পাব পাৰিম হয় এইটো মানে কাৰ উদ্যোগত এই ব্যৱস্থাটো কৰা গৈছে এইখিনি আমি বিবেকানন্দ কেন্দ্ৰ আমাৰ কাৰ্বি আংলং জিলাত সঠিত এটা প্ৰজেক্ট আছে ৰুৰেল ডেভেলপমেণ্ট প্ৰজেক্ট হয় তাৰ মাধ্যমতো আমি সেই ওচৰৰ যিখিনি কাৰ্বি ভাই ভনী আছে তেওঁলোকক আমি খেতি কৰাত উৎসাহিত কৰাইছোঁ আমাৰ কেন্দ্ৰৰ মাটিতে তেওঁলোকে লগাইছে আৰু আমি বৰ্তমান এই আমাৰ এইটো নামনি অসমতো বিশেষকৈ গোৱালপাৰা চোৱালপাৰাত কোনোবাই লগাইছে কিন্তু এতিয়াও আমি দৰং জিলাত বিশেষকৈ আমি এই খেতিটো আমাৰ যিহেতু যিখিনি ঠাইত বান্দৰৰ সমস্যা আছে সেইখিনি লগাবৰ কাৰণে আমি নিজে লগাইছোঁ লগাওঁতে আমাৰ ফল ভাল পাইছোঁ আৰু বাকী সকলোকো আমি লগাবৰ কাৰণে এইটো এটা আমি ইনিচিয়েটিভ আমি লৈছোঁ আৰু কোনোবাই লগাব পাৰিলে আমি চিডলিংটো আমি ব্যৱস্থা কৰি দিব পাৰিম হয় আৰু ইয়াৰ যদি কোনোবাই টেকনিকেল কথাবিলাক জানিব বিচাৰে কেনেকৈ আপোনালোকে উৎসাহিত কৰিব এইখিনি আমি তেখেতসকলক আমি জনাব পাৰিম আৰু সুয়েজ চেৰিটেবল ট্ৰাষ্ট বুলি এটা অনুষ্ঠান আছে মহাৰাষ্ট্ৰত হয় তেখেতসকলে আমাক টেকনিকেল গাইডেঞ্চ আমি তাত ট্ৰেইনিঙো কৰিছোঁ হয় আৰু আমি সেই অসমত এতিয়া জৈৱিক কৃষিটোৰ লগতে এনেকুৱা যিবোৰ আমাৰ ঔষধিযুক্ত গছ গছনি আছে সেইখিনি আমি সংৰক্ষণৰ লগতে সেইখিনি লগাই কেনেকৈ আমি লাভান্বিত হ'ব পাৰে তাৰ ওপৰতো আমি বৰ্তমান ইনিচিয়েটিভ কাম কৰি আছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাক যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰাও আমাক সহায় কৰিছে ডক্টৰ ঈশ্বৰ চন্দ্ৰ বৰুৱা ছাৰ তেখেতে আমাক বিশেষ ট্ৰেইনিঙো কৰিছে আৰু আমাক দিহা পৰামৰ্শ আমাক তেখেতে দি থাকে প্ৰতিটো সময়তে যিখিনি গ্ৰামীণ যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এইটো এটা উৎকৃষ্ট মাধ্যম হ'ব পাৰে স্বাৱলম্বিতাৰ কাৰণে হ'ব পাৰে কম খৰচত খুব কম খৰচতে এইটো খেতি ভালকৈ কৰি তেওঁলোকে ইয়াৰ এটা উদ্যোগ কৰিব পাৰে ইয়াৰ যিটো মেচিন আছে সেইটো আমি বহাৰ লগে লগে তাতে 10-15জন মানুহে কাম কৰিবলৈ এটা সংস্থাপন পাব আৰু আমি যদি বেছিকৈ 10 বিঘা মাটি কোনোবাই প্ৰত্যেকগৰাকী ঘৰত লগাই তেতিয়াহ'লে 10 বিঘা মাটি এটা প্লান আৰামত চলে সেইকাৰণে আমি ঘৰে ঘৰেও কাৰ্বি আংলঙত এতিয়া প্ৰায় সেইটো পৰিৱেশ সৃষ্টি হৈছে ঘৰে ঘৰে তেওঁলোকে নিজৰ এটা উদ্যোগ তেওঁলোকে কৰিছে তাৰ পৰা যিখিনি অইল ওলায় সেইখিনি তেওঁলোকে বাহিৰত ছাপ্লাই কৰে আমাৰ এইটো ঠাইতো য'ত যোনবিলাক মাটি ওখ অঞ্চল আছে সেইখিনি ঠাইতে আমাৰ যুৱক যুৱতীসকলে চাকৰিৰ পিছত নদৌৰি এনেকুৱা ধৰণৰ সৰু সৰু ফাৰ্ম বা খেতি বাতিত তেওঁলোকে লাগিলে নিশ্চয় তেওঁলোক লাভান্বিত হ'ব কিন্তু প্ৰচেছ বা মাৰ্কেটিঙৰ ক্ষেত্ৰত নিশ্চয় কিছুমান প্ৰত্যাহ্বান থাকিব হয় ইয়াতে মাৰ্কেটিঙৰ ক্ষেত্ৰত বেলেগ কথা একো নাই তেলৰ কোৱালিটিটো লৈ দামটো অলপ উঠা নমা হ'ব তথাপিতো ইয়াৰ আমাৰ তেলৰ চাহিদাটো আছে আৰু তেলখিনি আমাৰ সাধাৰণতে আমাৰ গুৱাহাটী বা আমাৰ ওচৰ পাজৰ অঞ্চলতে আমি বিক্ৰী কৰিব পাৰিম সেইটো ইমান সমস্যা নাই যিহেতু ইয়াৰ চাহিদাটো আমাৰ অসমত কম মানে উৎপাদনটো আমাৰ অসমত কম সেইকাৰণে ইয়াৰ বজাৰ চাহিদাটো অলপ বেছি আছে আমি বজাৰ চাহিদাটো পোৱাটো মানে গুৱাহাটীতে আমাৰ ইয়াৰ বজাৰ আছে আৰু প্ৰচেছৰ কাৰণে আমি এতিয়া বৰ্তমান আমি এটা প্লান্ট ইয়াতে বহোৱাৰ কথা চিন্তা কৰিছোঁ যিহেতু বাকী যদি যিখিনি ওচৰে পাজৰে থকা খেতিয়ক আছে তেখেতসকলে লগালেও তেখেতসকলে কোনো অসুবিধা নোহোৱাকৈ আমাৰ যিটো প্লান্ট হ'ব তাতে তেওঁলোকে তেল উলিয়াব পাৰিব আৰু তেল উলিয়াওঁতে এটা মেচিনত প্ৰথম নিজাকৈ বহালে প্ৰায় 5 পৰা 6 লাখ টকা খৰচ হয় আৰু সেইটো তেওঁলোকে কৰিব পাৰে সেইখিনিত অলপ আমি অকণমান সহায় কৰি দিম আৰু আমাৰ যিটো মানে ইয়াতে যিখিনি লগাবৰ কাৰণে যিটো ছিট লাগে সেই ছিটটো আমি কেন্দ্ৰৰ মাধ্যমত আমি কেন্দ্ৰৰ পৰা সহায় কৰিম সহায় কৰা হ'ব কিন্তু আমাৰ যিখিনি যুৱক যুৱতী আছে মানে আমাৰ যিবিলাক পৰি থকা মাটি পৰিত্যক্ত মাটিত জংঘল হৈ আছে কিবা এইবিলাক মাটিত আমি যদি এই খেতিটো লগাই থ'ব পাৰোঁ তেতিয়া আমি এবাৰ প্লান্টেশ্যন কৰিলে আমি 5 বছৰ 6 বছৰলৈকে আমাৰ কোনো ধৰণৰ টেনশ্যন নহয় আমি তাৰ পৰা আমি উৎপাদনটো পাই থাকিম এইখিনি মানে দৰং জিলাৰ সেনাপতিপাৰা অঞ্চল হয় নহয় জানো আৰু এইখন এখন হাপামৰা কৃষি ফাৰ্ম আৰু এই কৃষি ফাৰ্মখনৰ লগত বহুতখিনি খেতিয়ক জড়িত হৈ আছে আমি এই ঔষধিযুক্ত মানে উদ্ভিদ লগাবৰ কাৰণে তেখেতলোককো আমি প্ৰেৰণা যোগাইছোঁ আৰু
ভাবিছোঁ আমি এই ওচৰে পাঁজৰে যিখিনি পৰিত্যক্ত অঞ্চল আছে সেইখিনিতো আমি লাহে লাহে এই ফাৰ্মবিলাক আমি এই কামটো এই চিত্ৰনলাৰ মানে ফাৰ্মটো আমি অলপ বঢ়াবলৈ চেষ্টা কৰিম হয় ভৱিষ্যত সময়ত। ঠিক আছে, আপোনালোকে শুভকামনা জনালোঁ। হয়, আপোনালোকে ৰাষ্ট্ৰ নিৰ্মাণত যি অৰিহণা যোগাই আছে সঁচাই আপোনালোক ধন্যবাদ পাত্ৰ। হয়, দা ব্ৰহ্মপুত্ৰ টাইমছৰ পৰা আপোনালোকক ধন্যবাদ জনালোঁ। আমিও আপোনালোকৰ দা ব্ৰহ্মপুত্ৰ টাইমছ চেনেলত আমি আমাৰ ধন্যবাদ আপোনালোকে আহি এই আমাৰ ক্ষুদ্ৰ থলুৱা যিখিনি কৃষক আছে সেইখিনি সেই কৃষকসকলৰ কথাখিনি আমাৰ সংবাদ মাধ্যমৰ মাজেৰে বাকীসকলৰ যুৱক যুৱতীসকলৰ বা আমাৰ বাকী কৃষকসকললৈ লৈ যোৱাত অনুপ্ৰেৰণা যোগাইছে। ধন্যবাদ। ঠিক আছে, ধন্যবাদ।